হাই গাইজ, আপোনালোকৰ বাবে আজি মই কি ৰেচিপি লৈ আহিছোঁ আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে চাগে। হয়, আজি মই মেগীৰ চপৰ ৰেচিপি এটা লৈ আহিছোঁ। তো তাৰ কাৰণে মই লৈছোঁ 2 পেকেট মেগী আৰু 1 পেকেট ব্ৰেড। আৰু প্ৰথমতে মই মেগীখিনি বনাই ল'ম, তাৰ কাৰণে মই কেৰাহীটো বহাই দিছোঁ। আৰু মই মেগীখিনি একদম চিম্পুলকৈ বনাইছোঁ, যেনেকৈ আপোনালোকে ঘৰত মেগী বনায় তেনেকৈ বনালেই হৈ যাব। আৰু এতিয়া মই মেগীৰ চপখিনি বনাই ল'ম, তাৰ কাৰণে মই নৰ্মেল পানী লৈ লৈছোঁ। আৰু এতিয়া ব্ৰেডটো তাতে ডুবাই দিম। আৰু বেছি টাইম ডুবাই থ'ব নালাগে, লগালগ উঠাই পেলাই ভালকৈ চিপি ল'ম পানীখিনি নথকাকৈ। আৰু পানী থাকিলে চপটো খাবলৈ ভাল নহ'ব, সেইকাৰণে ব্ৰেডখন ভালকৈ চিপি ল'ব পানী নথকাকৈ। এয়া মই চিপি লৈছোঁ, চাওক ভালকৈ পানী নথকাকৈ চিপি ল'ব ব্ৰেডখন। আৰু তাত এতিয়া এচামুচ মেগী দি ল'ম। আৰু মেগী দি লৈ 2 মূৰ ভালকৈ লগাই ল'ম আৰু গোল কৰি ল'ম। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ শ্বেপ দিব পাৰে, কিন্তু 2 মূৰ ভালকৈ লগাই ল'ব, নহ'লে ভাজি থকাতে ভাঙি যাব পাৰে। আৰু এয়া চাওক মোৰ প্ৰথমটো কি হৈ গ'ল, মেগীৰ চপ। এতিয়া এইটো ভাজিলে হৈ যাব। আৰু এটা বনাই দেখুৱাই আছোঁ আপোনাক। মেগী চপ এটা ৰেডি হ'ল। এতিয়া কেৰাহীত ৰিফাইন দি দিছোঁ, আৰু ইয়াতে বেছি ৰিফাইন নালাগে। তো এতিয়া এইখিনি ভাজি ল'ম। আৰু এতিয়া ৰিফাইনখিনি গৰম হৈ আহিলে, আৰু এতিয়া চপখিনি দি দিম। আৰু এয়া চাওক, মই ধুনীয়াকৈ লুটিয়াই দিলোঁ। আৰু লুটিয়াই দিওঁতে ভালকৈ সাৱধানে দিব, নহ'লে ভাঙি যাব পাৰে। আৰু এতিয়া ৰঙা ৰঙাকৈ ভাজি ল'ম। আৰু এয়া চাওক, মই চপকেইটা মেগীৰ চপকেইটা লাল লালকৈ ভাজি ল'লোঁ। এতিয়া এইখিনি তুলি ল'ম। আৰু এয়া মই ছেকেণ্ড বেচ ফ্ৰাই কৰি আছোঁ। আগৰ নিচিনাকৈ এইকেইটাও মই ভালকৈ ভাজি ল'ম। মই প্ৰথমৰ পৰা কৈছোঁ, ইয়াতে বেছি তেল নালাগে ভাজিবৰ কাৰণে। আমাৰ মেগীৰ চপ ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমান ধুনীয়া হৈছিলে। আৰু আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব।
আৰু একদম ইজি ৰেচিপি হয় মাত্ৰ 2টা ইনগ্ৰেডিয়েণ্টছৰে মই এই ৰেচিপিটো বনাই দেখুৱালোঁ আপোনালোকে ঘৰত বনাই চাব পাৰে আৰু এটা মই ভাঙি দেখুৱাইছোঁ বহুত ধুনীয়া হৈছিল খাবলৈ আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব